হেল্ল' এভৰিৱান, আজি ফুৰিবলৈ আহিলোঁ তাৰকাগৃহত আৰু ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। আহক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ আহিয়ে বাওঁফালে দেখা পাব তেলৰ কাহিনী। ইয়াত তেলৰ বিষয়ে বিজ্ঞানৰ ভাষাৰে সবিশেষ দেখুওৱা হৈছে। এতিয়া আহক ওপৰলৈ উঠি যাওঁ আৰু এইটো হৈছে এটা যাদুকৰী পানীৰ নলী। ৱেলকাম টু ফান চাইন্স। ইয়াতো মই বহু ধৰণৰ নেদেখা বস্তু দেখিবলৈ পালোঁ আৰু এইয়া চাওক সকলোতকৈ ইণ্টাৰেষ্টিং বস্তুটো, মোৰ মাথাটো প্লেটিং কৰি দিয়া হ'ল। আহি পালোঁ চিলড্ৰেন এক্টিভিটি কৰ্ণাৰ। সকলোবোৰ বস্তু চালোঁ, কিন্তু সকলোবোৰ মই বুজি নাপালোঁ কাৰণ মই ছায়েন্সত অলপ বেয়া। আৰু এইডোখৰ ঠাই 5 বছৰ তলৰ ল'ৰা ছোৱালীবোৰে খেলিবৰ বাবে ৰখা হৈছে। শেষত বাহিৰলৈ ওলাই আহিলোঁ আৰু এইটো চাওক, এইটো হৈছে এটা মাছৰ আকৃতিৰ উপবৃত্তীয় কথা কোৱা নলী আৰু ময়ো ইয়াত অলপ খেলি ধূলি ফূৰ্তি কৰিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীক ইয়ালৈ এবাৰ নিশ্চয় আনিব। সিহঁতে ইয়াত খেলি ধূলি ফূৰ্তি কৰাৰ লগতে সিহঁতৰ বৈজ্ঞানিক মানসিকতাও কিছু পৰিমাণে বৃদ্ধি পাব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব। বাই।